স্বাগতম জনাইছোঁ। আজি এটা খুব সুন্দৰ গীতত আমি শ্বুটিং কৰিবলৈ গৈছোঁ, তাঁতৰ দুৰ্পতি। কিন্তু খুব সুন্দৰ, আচলতে এটা এই গীতটোৰ মানে খুবেই মোৰ প্ৰিয় আৰু খুব সুন্দৰভাৱে মই কিমানখিনি পাৰোঁ ৰাইজক মই দিব পাৰিছোঁ নাজানো, কিন্তু মই ভাবিছোঁ মোৰ খুব ভাল লগা এইটো গীত, আৰু গীতটো মই কিমানখিনি বহুত চেষ্টা কৰিছোঁ ভাল কৰিবলৈ। আৰু মোৰ লগত ভণ্টিহঁতে গৈছে, ভণ্টি কেমেৰা কৰিব, তেখেতৰ কেমেৰা কৰা গৰাকীৰ নাম হৈছে পলি চাংমাই, আৰু তেখেতে মোক খুব ধুনীয়া সুন্দৰভাৱে তেখেতে মোক ষ্টাইল কৰিছে, মেকআপ কৰি দিছে, তেখেতৰ হেয়াৰ ষ্টাইল, চুলি বন্ধাৰ পৰা আদি কৰি পলি চাংমাই। আৰু মোৰ এগৰাকী ভতিজা আছে, তেখেতে মোক খুব ধুনীয়া মেকআপ, আচলতে মেকআপ কৰা অৱস্থাত তেওঁ এটা পাপ লৈ থাকিব, আৰু পাপটো লৈ থাকোঁতে তেখেতে যেতিয়া নাচাৰ অৱস্থা মই শ্বুটিঙত তেওঁ ধুনীয়াকৈ আহি পিনে মোৰ মেকআপবিলাক হেৰি কৰি মেলি দিয়ে। কুহি চাংমাই, তেখেতকো মই খুব ধুনীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, তিনিওগৰাকীয়ে মোৰ ভণ্টি। আৰু এইটো কথা আচলতে এতিয়া মই আগন্তুক যিটো দুৰ্গোৎসৱ কাৰণে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ক'ভিড-19ৰ কাৰণে সকলোৱে আচলতে ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলক, আৰু মানি চলিলে আমাৰ কাৰণে ভাল। প্ৰথমতে নিজেও বচাওক আৰু দেশখনক বচাওক। সকলোকে ধন্যবাদ জ্ঞাপন কৰি এতিয়া আমি যাব লৈছোঁ। বৰ্তমান আমি গৈ আছোঁ শ্বুটিঙলৈ। ইমান ৰাস্তা বোকা, তথাপিও যাবলগীয়া হৈছে শ্বুটিং কৰিবলৈ। এয়া বস্তু লৈ গৈছে পলি চাংমাই, আগত গৈ আছে। আপোনালোকে চাই থাকিব, আমি পামগৈ এতিয়া শ্বুটিঙৰ ঠাই পাবলৈ হৈছে। এয়া আমাৰ ভতিজা ছোৱালী। আপোনালোকে চাই থাকক। হেৰি সেইটো হয়, আচলতে মই ভণ্টি এগৰাকী কেমেৰা কৰি আছে তাই, পলি চাংমাই, তেখেতৰ নাম। তেওঁ হেয়াৰ ষ্টাইল, মেকআপ আছে, চুলি সম্পূৰ্ণ তেওঁৰ খুব ধুনীয়াকৈ তেওঁ ডাইৰেকশ্যন কৰে, আৰু ভাল লাগে। তেওঁ খুব সুন্দৰভাৱে তেওঁ যিখিনি কৰে, পাৰফেক্ট কৰে। মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰতিকূল বতৰত যে আমি এটা কাম এটা কৰিছোঁ, ইমান বতৰটোত আচলতে এনেকুৱা বতৰত আচলতে শ্বুটিংবিলাক ল'বলৈ ভাল। সদ্যহতে আচলতে গৰমটো অলপ খুব কম হয়। এই গৈ আছোঁ, ৰাস্তালৈ বেছি কাম নাই, পাম। ফাইনেলি আমি আহি পাই গৈছোঁহি ইয়াতে, আমাৰ ৰাস্তাটো আহি পাই গৈছোঁ। যিবোৰ আমাৰ মোৰ শিক্ষা গুৰু শ্ৰীমতী মণিকা শ্যাম বাইদেউ, আৰু তেখেতে তেওঁৰ বিবাহসূত্ৰে ফুকন পৰিয়ালত তেখেতে বিবাহ হৈছে। তেখেতৰ ঘৰলৈ আহিছোঁ, সুন্দৰ জেগা এডোখৰ তেখেতৰ ঘৰটো, সেইকাৰণে এটি গীত ল'বলৈ আহিছোঁ। আচলতে আমি আহোঁতে আচলতে গাড়ী আনিবলৈ দিগদাৰ হয়, মটৰচাইকেল বোকা ৰাস্তাটো দেখাই দিয়া অকণমান খুব বোকা, সেইকাৰণে পৰিম বুলি ভয়তে আচলতে এইবিলাক নানিলোঁ। এতিয়া তেওঁলোকক আমি ৰাস্তাটো পাইছোঁ, পকা ৰাস্তা, এই ঘৰটোৰ ওচৰতে লগ পাম, তাতে আকৌ আহিছোঁ। এই স্কুলতে হয়, মোৰ মামী বুলিয়ে পালোহি। এয়া মামী মামী মোৰ ইউটিউব চেনেলত চাবলৈ কৈ দিয়ক। চাংমাই ইউটিউব চেনেলত সকলোকে মই আদৰণি জনাইছোঁ, যাতে চাংমাই এই চেনেলটো সকলোৱে যে উপভোগ কৰে। এফালৰ পৰা দেখাই গৈছোঁ, আৰু তেওঁ সাজি কাচি হ'ল বুলি ক'ব পাৰি। এতিয়া চইচ কৰি আছে। এতিয়া তেওঁ কেনেকুৱা লাগিছে? চুলি ষ্টাইল কৰি আছে। মেকআপ কৰাৰ পৰা হৈ গ'ল, এতিয়া চুলি ষ্টাইল কৰি আছে কাপুৰী চাংমাই। সময় হ'ল, যথেষ্টখিনি সময় হ'ল। মই ওলাই মেকআপ লৈ এটা শ্বট ল'লোঁ। শ্বট লৈ বহি আছোঁ। এতিয়া মই ধুনীয়াকৈ বহি আছোঁ, বৰষুণ দিছে। প্ৰতিকূল বতৰটো আচলতে নিউজ কৰি পিনে আমি আহিছিলোঁ এটা কৰিবলৈ। তথাপিও তাৰ মাজতে আমি এটা শ্বট ল'লোঁ। বৰষুণ চিকে দি আছে, আচলতে এনেকৈ ল'বলৈও অকণ এতিয়া কৰিম বুলি ভয় লাগে। পটককৈ সাঁতুৰি থাকিব সময় আচলতে ৰৈ দিছোঁ, বতৰবিলাক বৰষুণ পৰিছে, আকৌ ল'ম। এতিয়া আমি মেকআপ কৰি বহি আছে। মই মোৰ মামী ছোৱালীজনী মই লগ কৰিছোঁ। মামী ছোৱালী নামটো কৈ দিয়া তুমি? তাকে আমাৰ ঘৰলৈ আহিছে আজি ভিডিঅ' কৰিবলৈ, কিন্তু বৰষুণে দি আছে। তাকে চাইছোঁ, নিজেতো নকৰোঁৱে। কাকা ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগুৱাই যোৱাত আপোনালোকে সহায় সহযোগ আগবঢ়াব।
আপোনাক ধন্যবাদ। আচলতে এনেই কেনেকুৱা লাগিছে আজি তোমালোকৰ ঘৰত ভিডিঅ' কৰিবলৈ ষ্টুডেণ্ট ভাল লাগিছে, নতুন অভিজ্ঞতা আৰু কিনো ক'ম, বিশেষ একো ক'ব নাজানো। ধন্যবাদ। এতিয়া আচলতে আমি শ্বৰ্টটো লৈ পিনে এতিয়া আমি শ্বৰ্টটো লৈ পিনে চাহ পৰ্ব এটা আছে চাহখন চাহ বুলি কোৱা নাই চব খাই খাই বহি আছোঁ আৰু বৰষুণ উঠি আছে এই পলিটো অকণমান দেখুৱাই দিয়ে চব খাই আছোঁ, বৰষুণ বতৰ। চাহ দিছে আমাৰ হেৰিয়ে ভনীয়ে দিছে চাহ পিঠা তাৰপিছত ৰিং পাপৰ বিস্কুট এইবোৰ দিছে ধুনীয়াকৈ চাহটো খাব লৈছোঁ খাওঁ দেই। নিজৰ ভগে আকৌ আমি একো টিফিন অনা নাই। এয়া খাম মা আগতে চাহ পানী পিঠা তেল পিঠা খাওক আপুনিও খাব লাগিব বনাব ঘৰত খাই পায়। আগলৈ আৰু চাই থাকক কি হয়। কেনেকৈ শ্বুটিং কৰিবলৈ আছিলে পকাৰ হেৰি চোতালবিলাক পকা হৈছে অকণমান দিগদাৰো হৈছে পৰিম বুলি চিপ চিপকৈ দিছে বৰষুণো দি এৰিলে অকণমান দেখিবলৈও ভাল লাগে এয়া চাওক আপোনালোকে আহিছোঁ ৰখি আছোঁ, শ্বুটিং কৰিব পৰা নাই, পুৰা বৰষুণ। আগলৈ চাই থাকক। শ্বুটিং কৰিবলৈ গৈ আছোঁ বেলেগ এটা শ্বুট কাপোৰ চেঞ্জ কৰিলে চবেই বৰষুণত ছাতি লৈ গৈ আছোঁ চিপ চিপকৈ বৰষুণ দি আছে গওক এয়া আমি শ্বুটিং কৰিবলৈ লোকেশ্যনটো চাই আছোঁ খুব ধুনীয়া লোকেশ্যন এইফালে এয়া ভিডিঅ' কৰি আছে দেই শ্বুটিং লৈ আছে এইপিনে এওঁলোক পূৰা বিজি এই দৰ্শক সেইপিনেও দৰ্শক আছে এনেকৈ হেৰি চলি আছে এয়া কেমেৰামেন চলি আছে আগলৈ চাই থাকক পৰ্যায় পালোহি আজি ইমানতে শ্বুটিংটো শেষ হ'ল বৰষুণ বতৰ নেক্সট বৰষুণ একদম অহাৰ পৰা এটা ভিডিঅ' শ্বুট লোৱাৰ পাছৰ পৰাই আৰু বৰষুণ আকৌ লৈ চাহ খালোঁ চাহ খাই পিনে অলপমান দেৰি ল'লোঁ ভিডিঅ'টো আজি শেষ হৈছে ইমানতে শেষ কৰিছোঁ আপোনালোকে আশা কৰিছোঁ ভাল পাব বুলি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমি আপোনালোকৰ ঘৰলৈ আহিলোঁ পৰিৱেশন পাৰিলোঁ ভাল লাগিলে বৰষুণৰ বতৰৰ কাৰণে তোমাৰ যথেষ্ট কষ্ট হ'ল সেইটোহে অলপ বেয়া লাগিছে যিয়ে নহওক তোমাৰ ওপৰতো মই কামনা কৰিছোঁ আৰু সকলোৱে যাতে এই ভিডিঅ'টো উপভোগ কৰক মই সেয়াই আশা কৰিছোঁ নমস্কাৰ মই শান্ত শৰ্মাই আপোনালোকক ইউটিউবলৈ আপোনালোকক সকলোকে লাষ্টৰ সময়ত আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টো যদি আপোনালোকে যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আপুনি কিনাৰত থকা বেল আইকনটো বজাই দিব আৰু মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই যাব নমস্কাৰ